তৃষ্ণা তোমাৰ ছবি চকু মেলি মোক এবাৰ চোৱা। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমাৰ বিয়াৰ পিছত এয়া ভগৱানৰ উপহাৰ। সমস্ত জীৱনৰ সুখ আমাৰ পুত্ৰ সন্তান সুদৰ্শন প্ৰিন্স পাঠক। বিয়াৰ ৩টা বছৰ কেনেকৈনো পাৰ হ'ল গমেই নাপালোঁ। চাওঁতে চাওঁতে ল'ৰা ডাঙৰ হ'বলৈ হ'ল। মানুহজনীৰ সৈতেও ব্যস্ততাৰ মাজত জীৱনবোৰ সুন্দৰভাৱেই বৰ্তমানলৈকে উদযাপন হৈ আছে। জীৱনৰ প্ৰতিটো মুহূৰ্তই আমি সুখবোৰ বুটলি আনিবলৈ চেষ্টা কৰোঁ। টকা পইচাতকৈও মই ভাবোঁ মানসিক সুখবোৰেহে মানুহক আটাইতকৈ বেছি সুখী কৰি তোলে। জীৱন গৈ থাকিব, সময় গৈ থাকিব, ভাল বেয়া সমালোচনা সকলো থাকিব, কিন্তু তাৰ মাজত নিজৰ জীৱনটো সুস্থিৰ কৰিব পৰাজনহে মই ভাবোঁ আচল ব্যক্তি। আৰু যিয়েই নহওক, তাক অকণমান ভূপেন হাজৰিকা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা অন্যান্য মহান পুৰুষসকলৰ সান্নিধ্য যদিও বাস্তৱত নহ'লে, এইসমূহৰ মাজতেই মই মোৰ পুত্ৰ সন্তানক দিয়াবলৈ চেষ্টা কৰোঁ। সকলো ভালে থাকক, আমাকো আশীৰ্বাদ কৰিব। জয় আই অসম।